অসমীয়া কাব্য সাহিত্যক এক স্বৰ্ণময় যুগ প্ৰদান কৰি গৈছে এজন অশীতিপৰ কবিয়ে, নাম যাৰ হীৰেন ভট্টাচাৰ্য। সীমাহীন জনপ্ৰিয়তা আৰু বিপুল সমাদৰেৰে সমাদৃত কবিজনাৰ কবিতাসমূহৰ মাজৰ পৰা কেইটিমান চিৰযুগমীয় স্তৱক আবৃত্তি কৰিছোঁ। এয়া জোনাকী মন। মেঘবোৰ ফুলি উঠে বতাহ বলিলে, ঢৌৱে ঢৌৱে বাঢ়ি আহে নদী। নতজানু মনে সোঁতত মুখ ধুই কলে মনে মনে, জাপ দিওঁ যদি। মুগ্ধ ৰাতিৰ দিলৰুবাত কাৰ জোনাকী হাত, ৰুদ্ধশ্বাস অন্ধকাৰত অনুভৱ কৰিলোঁ অকস্মাত। বৰ্ষণ জাগ্ৰত বকুলৰ নিৰ্ভাৰ নিৰ্যাস। জানো সঠিক তেজৰ সমুদ্ৰত আছে প্ৰেমৰ দ্বীপ, উপমাৰ নকৰো অপচয়, প্ৰেম নিৰ্জনতাৰী প্ৰতীক। হাতৰ মুঠিতেই ভাল, মেলি দিলেই উৰি যায় স্মৃতিৰ ৰঙীন ৰুমাল, মোৰ চিৰদিন চিৰকাল। তেজত লাগি আছে দুখ, মোৰ অশ্ৰুৰ অশ্ৰুত মেঘত চিৰন্তন তোমাৰ মুখ। পিংগল প্ৰত্যুষৰ পল্লৱিত ভৰিৰ আলফুল খোজত মই সাৰ পাই গলোঁ। প্ৰাৰ্থনাৰ প্ৰজ্জ্বল হাতেৰে কোনে খুলি দিলে মোৰ স্বপ্নৰ নীলিম দুৱাৰ। যি দুখকেই দিয়া মই বহন কৰিব পাৰোঁ সেই দাহন, অতল কৰ্ষিত অমৰ্ত্যৰ মাটিৰে পূৰ্ণ মোৰ অবাক অৱগাহন। মমডাল এনেকৈ গলি যোৱা দেখিলে মোৰ দুখ লাগি যায়। তাতকৈ বোলা এন্ধাৰতে বহোঁ, বুকুত উমি উমি জ্বলা জুইকুৰা মাথো জ্বলিবলৈ দিয়া। তেনেকৈয়ে থাকোঁ মই মমডাল নুমাই, নীৰলে বাহিৰলৈ আহোঁ, নীৰলে বাহিৰলৈ।